Moloya. বজাৰৰ পৰা ৰুম আনিছো ঔটেঙাৰ লগত বনাই গৈ যাচোন মই হাত ধুই থৈ আহোগৈ এটা বনাই গৈ যোৱা আকৌ হে ৰে মোৰ নেকলেছটো আৰু ব্লাউজটো ক'ত এই মাস্কেট যে আছে নহয় এইটো গলত খাৰ বলাই পিন্ধিলো আছে নেকলেছ লাগে তাই চাওকচোন চাওক সৰি আৰু মই কেলা হার লাগবে মুই নিজে বন্ধনত লোন দিয়াৰ ফলত কাগজৰ জাঙিয়া পিন্ধি ঘূৰি আছো কি লাগে বুলি কৰ হার লাগে ৰ আইতক ৰ মোৰ কপালখন খালি ইয়াৰ আগতে হেনো ইমান চিনি নিজৰটো এখন ফটা জাঙিয়া কিনিবলৈ পইচা নাই আৰু মোক ক'ত দিব পাৰিব যা নহলে খৰলে আকৌ বাপেৰ খৰলে যা ঐ কুকুৰ ও মাই গড মলে বিধৰ ঘৰত ইমান জুই লাগিছে নে কেলে আৰু লাগ ইয়াৰ আগতে 1 লাখ টকা কোনে দিছিল মোৰ বাপেৰে দিছিল তো বাপেৰে দিছিল নেকি নিজৰটো এখন ইমান জুই লাগিছে নে বাৰু ইমান সুখ ইমান শান্তি ইমান আনন্দ আজিহে মোৰ কিজনী পেটৰ গেষ্টিক মৰিবলৈ ভাবিছো কি কয় হয়নে বাৰু হয় লাখ মৰ ও নকজাকৰি বোলে আৰু বেছি জুই লাগে এম ৰাইট হয় কি মন যে ধুনীয়া লাগিছে নহয় আৰু লাখ মৰ আৰু বামটো আৰু মৰ আজি মোৰ ইমান শান্তি নহ'ল ফাইনেলি মোলাই ডেড নিজৰটো একোই নাই আৰু মোক ক'ত দিব পাৰিব মই ঘৰত নাথাকো আৰু মই ঘৰলৈকে গুচি যাওঁ গড আজি ইমান ঠাণ্ডা পৰিছেনে বাৰু তাতে এযোৰ ৰাতিপুৱাই যদি মন্দিৰলৈ যোৱা নহয় বামটো আকৌ চুজি যায় হয়নে বাৰু বাৰু কি কম যোৱাকালি যে মই ইমান হট হৈছিলোঁ নহয় কি কোৱা তুমি বাৰু মই যোৱাকালি হট হৈছিলোঁ নাই বাৰু কোৱাচোন কোৱা এই কিনো ক'বা একেবাৰে 1 কেজিমান মেকআপ সানিবলৈকে লেবেল মাৰিছে বাৰু ৰাতিপুৱাই কৈ এইবাৰ গাখীৰ চাহ কাপ খাই ক'ত পাওঁ মই কেলে মলয়া বাইদেউ আছে দেখোন তাতে আজি ৰবিবাৰ য়েছ যাব লাগিব গো আজি মলয়া বাইদেউ ঘৰত চাহ পাম আজি মলয়া বাইদেউ ঘৰত চাহ পাম লগতে এইখন বদনামো গাম আকৌ মলয়া বাইদেউ আছেনে বাৰু মলয়া বাইদেউ মলয়া বাইদেউ আছে ভিতৰত ইমান যে দেৰি কৰি নহয় মলয়া বাইদেউ গৈছো ৰবা আনে দেখো ইমান দিনৰ মূৰত আজিহে দেখিলো গৰিবাটো বাৰু আপোনাৰ খবৰ ভালে নেকি হয় নেকি বাৰু পিছে যোৱাকালি বোলে আপোনাৰ হাজবেণ্ডটো সন্মুখীন আমি দিলে হয়নে বাৰু নকবা আৰু দুখৰ কথা ইয়াতে বহুত আচৰিত দেই মানিছো আপোনাক ইমান ঠাণ্ডা নকবি আৰু ৰাভানি আপোনাৰ স্কিনটো আজিকালি বহুত গ্ল' হৈছে দেই কেলেই বাৰু কোৱাচোন কোৱা কিনো ইউজ কৰে মিছুলাইটো গাখীৰ চাহৰ কাৰণে অলপ কষ্ট কৰি পেলাই দে মোক কথা ক'বলৈ আহিছে জখনি য'টো কৰবাৰ তুমি ইমান ভাল ৰুমাৰ কাৰণে মই গৰম গাখীৰ চাহ লৈ আনিছো ৰ থেংক ইউ আজিতো মিঠাকৈ গাখীৰ চাহ কাপ পালো হয়নে হয় অহাকালিৰ কাৰণে আৰু মই ষ্ট্ৰাগল কৰিব লাগিব কৰক এতিয়া কি যি কৰিম মই অ'কে লোৱা থেংক ইউ ৰবা মই অলপ ভিতৰৰ পৰা আহো হা অ'কে মাতাও ইমান যে গৰম নহয় কি কম What? Without biscuit? But why? চৰকাৰী মানুহ ঘৰত আহা ইয়েই দিগদাৰ আচৰিত দেই চাহৰ লগত বিস্কুট একাপো দিব নোৱাৰে ইমান যে নহয় এই কি গুডনেছ একাপ গাখীৰ চাহ যে মানুহক ইমান মিঠা ক'ব লাগে ন কি কম স্ক্ৰীন তাকো মলয়াৰ গাহৰি চালত আটকে বেছি ভাল কি যি হ'ব আৰু লগতে কলৰ হাৰডালটো নানা মই ভালেই পাইছোঁ ন আনিলে কিজানি আমাক দুখাই থাকিলে হয় চোৱা বুলি কেনে কি কোৱা তুমি হয়নে হয় মইতো বহুত ভাল পাইছোঁ কলৰ হাৰডাল নানা কেতিয়া মাটি সম্পত্তি ধ্বংস হৈ থাকে ৰখি আছোঁ মই উইদাউট চেনি তাৰ জহনি যোৱাটো এনেকেহে চবা বৰ ডাকাজি দি আছে দিনে মই জহৰি অপকাৰে অজগৰে খাই দিয়া মোক কাপটো দিয়া উঠ চাহ কাপটো খাবলৈ ল'বলৈ এতিয়া কিয় ইমান তেনেকৈ কৈছে বাৰু যাৰ লগত শান্তি নাই আৰু মৰিলেও হেৰা সঁচা কথাহে কৈছোঁ তাতে আৰু কি বেয়া হ'ব লাগে বাৰু
বাকী যি কি হওক নহয় মোৰতো গাখীৰ চাহৰ মিছনটো কমপ্লিট হৈছে হয়নে নহয় হয় হয় চ' মলয়া বাইদেউ তুমিতো মোৰ ভৰিত এদিন কৰি পাই ন তেতিয়া চাই ল'ম তোমাক হয়নে নহয় হয় মলয়া বাইদেউ জহনিতে যাবি তুমি জহনিত হেল্ল' এভৰিৱান এক্সকিউজ মি আই এম ৰাৱানী অ'কে চ' আপোনালোকৰ যদি এই ভিডিঅ'টো ভাল লাগিছে ডোণ্ট ফৰগেট টু লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব থেংক ইউ ফৰ দ্য ৱাচিং অ'কে বাই